নমস্কাৰ বন্ধুসকল, মই অমিত আপোনালোকৰ সন্মুখত আমি আজি কথা পাতিম হোৱাটছআপৰ বিষয়ে। তো বলক চাওক, আপোনাৰ প্ৰেমিক বা প্ৰেমিকৰ মোবাইলটো হোৱাটছআপত আপোনাৰ প্ৰেমিক প্ৰেমিকাই কি কৰি আছে আপুনি চাব পাৰে আপোনাৰ মোবাইলত। তো কেনেকৈ চাব আপুনি, বলক মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, পোনপ্ৰথমে আপুনি আপোনাৰ গুগলত যাব লাগিব আৰু গুগলত যাই কিনে আপুনি ইয়াতে চাৰ্চ কৰিব লাগিব হোৱাটছআপ ৱেব। তো মই সার্চ করে দেখাই দিছোঁ। হোৱাটছআপ ৱেব। তো মই যেতিয়া হোৱাটছআপ ৱেব সার্চ কৰিছোঁ তো মই ইয়াতে আহি গৈছোঁ। তো আহি যোৱাৰ লগে লগে পোনপ্ৰথমে আপুনি চাব লাগিব আপোনাৰ হোৱাটছআপ ৱেবটো যিটো লিংকত মানে আপুনি কৰিব পাৰে। চাওক, পোনপ্ৰথমে 1 নম্বৰত দেখাইছে হোৱাটছআপ ৱেবছাইটটো। তো তাতে আপুনি ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি দিছোঁ। তো ক্লিক কৰাৰ লগে লগে আপোনাৰ মেনুলৈকে লৈ যাব। তো আপুনি মেনুলৈকে আহি পালে। তো আহি পোৱাৰ পিছত আপুনি কি কৰিব, বাকী ইয়াতে একো কৰিব লগা নাই, আপুনি চেক কৰিব লাগিব ডট ডট ডট, 3টা ডট আপুনি নিজেই দেখি আছে আৰু সেই ডট 3টাত আপুনি ক্লিক কৰি দিব লাগিব। আৰু ক্লিক কৰাৰ লগতে ইয়াতে আহিছে আপোনাৰ শ্বেয়াৰ লিংক, কপি লিংক, ভিউ ছেভ, বহুতকেইটা অপশ্যন আহিছে। আপুনি ইয়াক লৈ যাব লাগিব ডেস্কটপ ভাৰ্চনলৈ। তো আপুনি ইয়াতে ডেস্কটপ ছাইডত ক্লিক কৰি দিয়ক। যেতিয়া আপুনি ক্লিক কৰিব আপোনাক ডেস্কটপ ভাৰ্চনলৈকে লৈ যাব। তো যেতিয়া ডেস্কটপ ভাৰ্চনলৈকে লৈ যাব তেতিয়া আপোনাৰ ইয়াতে হোৱাটছআপৰ স্ক্ৰীনাৰখন আহি যাব। আৰু হোৱাটছআপৰ স্ক্ৰীনাৰখন আপুনি কি কৰিব লাগিব জানে, চাই যাব। তো এইটো যেতিয়া আহি পাব তো তেতিয়া আপুনি মেনু চাৰ্চ মাৰি কাটি দিয়ক। তাত কাটি দিয়াৰ পিছত আপুনি ওলাব লাগিব ইয়াতে হোৱাটছআপটো। আপোনাৰ হোৱাটছআপ আপুনি আপুনি হোৱাটছআপটো অ'পেন কৰি ল'ব লাগিব। আৰু হোৱাটছআপটো অ'পেন কৰি আপুনি ইয়াতে যে ওপৰত দেখিছে ডট ডট ডট, সেই ডট 3টাত আপুনি ক্লিক কৰি দিয়ক। আৰু ক্লিক কৰাৰ লগে লগে ইয়াতে হৈছে নিউ গ্ৰুপ, নিউ ৱেবছাইট, হোৱাটছআপ ৱেব। সেই হোৱাটছআপ ৱেবত যে আপুনি ক্লিক কৰি দিয়ক। আৰু যেতিয়া হোৱাটছআপ ৱেবত আপুনি ক্লিক কৰি দিব তেতিয়া আপুনি ইয়াতে স্ক্ৰীনিং দেখাব। আৰু সেই স্ক্ৰীনিংটো মই যে আপোনাক অলপ আগতে দেখাই দিলোঁ, সেই স্ক্ৰীনিংটো আপুনি স্ক্ৰীনিং কৰিব লাগিব। মানে মই আপোনাক ৰিটাৰ্ণ দেখাই দিছোঁ, এই স্ক্ৰীনিংটো আপুনি মানে সেইটো মোবাইলৰ তলত লৈ কিনে স্ক্ৰীনিং কৰিব লাগিব। আৰু স্ক্ৰীনিং কৰাৰ পিছত আপুনি চাব পাৰে আপোনাৰ প্ৰেমিক প্ৰেমিকা কাৰ লগত হোৱাটছআপত চাটিং কৰি আছে। তো ধন্যবাদ বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ নিশ্চয় কৰিবই। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে চাব পাৰে। ধন্যবাদ।